গুড মৰ্ণিং মোৰ ৰেচৰ পৰফালে আপোনাক স্বাগত জনাইছোঁ। বিশেষকৈ কি ক'ব, বতৰ ভাল নহয় মানে ইফালে গাইছ বৰষুণ আৰু বৰষুণ এইকেইদিন মানে কমচে কম এসপ্তাহ মানে হ'ব আমাৰ এৰিয়াত মানে পানী আৰু কি ক'ব গাইছ বহুত দুখৰ বিষয় আৰু দুখ লগাজনক, কাৰণ বাৰিষা দিন হ'লে সকলো বহুত কষ্ট হয় মানে কষ্ট, আৰু ইফালে বৰষুণ হ'লে বৰষুণ বুলি কয়, ৰ'দ হ'লে ৰ'দ, আৰু জানে আমাৰ এতিয়া মানে সময়সীমাটো এনেকুৱাই মানে বিশেষকৈ কি ক'ব বৰষুণ বতৰ ৰ'দৰ বতৰ, কাৰণ গৰমৰ দিন তাৰ বাবে কি ক'ব গাইছ সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ জাৰি ৰাখক আৰু গৈ ৰাখিছোঁ। আৰু কি ক'ব ইণ্টাৰভিউ বেছি যেন তাৰ বাবে আমি সকলোৱে নিজৰ লাইফত কিবা এটা পাবলৈ সংগ্ৰাম কৰিব লাগিব, তাৰ বাবে সকলোৱে ধুনীয়াকৈ হাৰ্ডৱৰ্ক কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিলেহে আমি কিবা এটা পাবলৈ সক্ষম তাৰ বাবে সকলোৱে মানে প্ৰেক্টিছ জাৰি ৰাখিবলৈ সকলোকে ধুনীয়াকৈ আমি আৰু কি আমি ধুনীয়াকৈ এক্টিভিটি খাব পাৰোঁ আমাৰ গাঁৱত আহিছোঁ। আমাৰ ফ্ৰেণ্ড কেইজনো আহিছে, আমি তেওঁলোকক দেখাৰ চেষ্টা কৰিম, কাৰণ মই এতিয়া অকলে আহিছোঁ আৰু তাতে মানে ঠিক আছে আমাৰ লগৰবোৰ আহি পালে। ইফালে আমাৰ বাছপেক কামত টাইগাণ্ডো ছাৰ, ইফালে আমাৰ ওচৰৰে লগৰ। খবৰ কৈ দিয়া কেনেকুৱা বতৰ আৰু বতৰৰ অলপ পৰিস্থিতি কৈ দিয়া। অঁ হয় অলপ কৈ দিয়া। অঁ টাইমিং এনে কৈ দিয়া অলপ। বঢ়িয়া বঢ়িয়া। আৰু লং জাম্প, চিন আপ, অ' মাই গড বঢ়িয়া নহ'লে। ঠিক আছে, এই হৈছে আমাৰ কামাণ্ডো অল লাভাৰ, মানে এইবাৰ টাৰ্গেট দিয়ে সকলোৰে। আমাৰ ইফালে জনি হৈ আছে, মানে কৈ দিয়া অলপ, কৈ দিয়া খবৰ কৈ দিয়া অলপ। আৰু ৰানিং চানিং আৰু বৰষুণ বতৰ কৈ দিয়া অলপ, বতৰ আৰু টাইমিংটো কৈ দিয়া অলপ, টাইমিংটো কৈ দিয়া। অঁ আৰু লং জাম্প, ঠিক আছে ধন্যবাদ থাকিল, মানে বেষ্ট অফ লাক থাকিল আপকামিং। ঠিক আছে। বিশেষকৈ আমাৰ গাঁৱত এতিয়া বৰষুণ বতৰৰ বাবে মানে মানুহ বেছি হোৱা নাই, তাৰ বাবে সকলোকে ধুনীয়াকৈ অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ এডমিট কাৰ্ড ওচৰ চাবি, তাৰ বাবে সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ জাৰি ৰাখিব লাগে, সকলোকে অনুৰোধ জনাইছোঁ। আৰু গাইছ আৰু চাই থাকক ধুনীয়াকৈ স্কিপ নকৰে ভিডিঅ'ত দিয়া গ'লে। গৰম আৰু বহুত দিন মূৰত কাৰণে আহিছোঁ, তাৰ বাবে এনে বহুতেই লাগিলে গাইছ, লগৰ বহুত লাগিছে আৰু কষ্ট কৰি দিছে গাইছ। টাইমিংটো এবাৰ কৈ দিয়ে কিমান আহিছে? 11:49 টাইমিং লাগিছে আৰু গাইছ, চেষ্টা কৰিম আৰু যিখিনি পাৰোঁ আপুনি চাই থাকক, আৰু যদি আমি দেখাব পাৰিম তেতিয়া আগতে চাই থাকক। আমি মোৰ কমপ্লিট হৈ গ'ল, জাষ্ট এতিয়া তেওঁলোকক দেখাব চেষ্টা কৰিম গাইছ কিমান কিমান চাই। আমাৰ ৰাস্তাৰক ইয়ে বহুত ধুনীয়াকৈ ৰানিং কৰে। কামাণ্ডো ছাৰে তাতে ৱাৰ্ম আপ কৰিছে, দেখাব চেষ্টা কৰিম গৈছে এটা ধুনীয়া। কি ক'ব ৰানিং চানিং কৰি ৱাৰ্ম আপ কৰি সকলোবোৰ কমপ্লিট হৈ গ'ল। বিশেষকৈ বৰষুণ দিয়াৰ আমি লং জাম্প মাৰিব নোৱাৰিলোঁ, যিহেতু মিনি ব্লগটি আজি ইমানতে সামৰিছোঁ।